নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অনলাইন ফেশ্বন ইউটিউব চেনেলটোলৈ। বন্ধুসকল, লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো সম্পূৰ্ণ একলৈ চাই থাকিব। বন্ধুসকল, যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছিলে তেনেহলে এই গুৰুত্বপূৰ্ণ খবৰটো আপুনি চাই থাকিব। আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। 2-3 দিনৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 830 টকাকৈ সোমাব। কোনসকল মানুহৰ এই টকাখিনি সোমাব, লগতে যিসকল মানুহে বিটিএডিত থাকে তেওঁলোকৰ কিমান তাৰিখত তেওঁলোকৰ বেংক একাউণ্টত 830 টকাকৈ সোমাব। বন্ধুসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক জনাই আছো, যদি আপোনালোকে বিটিএডিৰ 4টা ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে তেনেহলে আপোনালোকৰ টকা এই মাহত নহমাই আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট ফেব্ৰুৱাৰী মাহত 2টা কিস্তিৰ 1660 টকাকৈ একেলগে সোমাব। অৰ্থাৎ অসম চৰকাৰৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগতে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলে, লগতে আপোনালোকক ভিডিঅ' এটা জনাইছিলো যে আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট 1660 টকাকৈ একেলগে সোমাব। লগতে যদি আপোনালোকে 2টা কিস্তিৰ টকা পাইছে তেনেহলে আপোনালোকৰ থাৰ্ড ইনষ্টলমেন্ট অৰ্থাৎ তৃতীয় কিস্তিৰ টকা 2-3 দিনৰ ভিতৰত সোমাব। কিমান তাৰিখত সোমাব, লগতে কোনসকল মানুহৰ এইবাৰ টকাখিনি সোমাব, এই ভিডিঅ'টো আপুনি চাই থাকিলে সম্পূৰ্ণভাৱে এইখিনি জানিব পাৰিব। ভিডিঅ'টো এবাৰ সম্পূৰ্ণ একলৈ চাই থাকিব। আৰু যদি আপুনি চেনেলটোত আজি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে এই ভিডিঅ'টো লাইক নকৰিলে প্লিজ এতিয়া লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইক মোক ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। তো বলক আজি যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা অলৰেডি লাভ কৰিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহিছে। তেওঁলোকৰ বেংক একাউণ্টত আৰু এটা ইনষ্টলমেণ্টৰ টকা সোমাই দিব চৰকাৰে। বন্ধুসকল, 2-3 দিনৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত এই টকাখিনি সোমাব। কিমান তাৰিখৰ পৰা কিমান তাৰিখৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত থাৰ্ড ইনষ্টলমেণ্টৰ অৰ্থাৎ তৃতীয় কিস্তিৰ 830 টকাকৈ সোমাব, এই ভিডিঅ'টোত আপুনি জানিব পাৰিব। ভিডিঅ'টো এবাৰ সম্পূৰ্ণ একলৈ চাই থাকিব। বন্ধুসকল, ইয়াতে দেখিবলৈ পাইছে এইটো হ'ল আগৰ নিউজ। সোমবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদমেলত বিত্তীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিটিএডিৰ 4খন জিলাক বাদ দি ৰাজ্যখনত 29খন জিলাত আজিৰ পৰা আঁচনিখন শুভাৰম্ভ হ'ব। ডিবিটি ব্যৱস্থাৰে পোনপটীয়াকৈ আজিৰ পৰা অসমত 18.20 লাখ পৰিয়ালে প্ৰতিমাহে 830 টকাকৈ বেংক একাউণ্ট যোগে লাভ কৰিব। বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰযোজ্য হৈ থকা নিৰ্বাচনী আচৰণ বিধিৰ বাবে বিটিএডিৰ 4খন জিলাৰ হিতাধিকাৰীসকলে সদ্যহতে এই আঁচনিৰ ধন লাভ নকৰিব। বিটিচিৰ যিসকল মানুহ আছে তেওঁলোকে ফেব্ৰুৱাৰী মাহত 2টা কিস্তিৰ টকা একেলগে লাভ কৰিব। বিটিচি নিৰ্বাচনৰ পাছতে আঁচনিখনৰ হিতাধিকাৰী পৰিয়ালৰ সংখ্যা 22 লাখলৈ বৃদ্ধি পাব। আজিৰ পৰা 6 ডিচেম্বৰৰ ভিতৰত হিতাধিকাৰীসকলে তেওঁলোকৰ একাউণ্টত নৱেম্বৰ মাহৰ ধন লাভ কৰিব। অৰ্থাৎ প্ৰথম কিস্তিৰ টকা আপোনালোকে 22ৰ পৰা 6 ডিচেম্বৰৰ ভিতৰত লাভ কৰিছিলে, লগতে নৱেম্বৰ মাহৰ টকা লাভ কৰিছিলে। আৰু ইয়াতে দেখিবলৈ পাইছে 26 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত আপোনালোকে ছেকেণ্ড ইনষ্টলমেণ্টৰ টকা লাভ কৰিছিলে। লগতে জানুৱাৰী ধন আপোনালোকে লাভ কৰিব 26 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত। অৰ্থাৎ থাৰ্ড ইনষ্টলমেণ্ট তৃতীয় কিস্তিৰ টকা আপোনালোকে 26 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত লাভ কৰিব যদি আপোনালোকে আবেদন কৰিছিলে। লগতে যদি আপোনালোকৰ বেংক একাউণ্টত 830 টকাকৈ সোমাই আছে আৰু যদি আপোনালোকৰ বেংক একাউণ্টটো ঠিকেই আছে তেনেহলে আপোনালোকে নিশ্চয় টকাখিনি পাব। আৰু এইবাৰ আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট 830 টকাকৈ সোমাব। কোনো টকা নাইবা 829 টকা এনেকুৱা নহমাই, ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত 830 টকাকৈ সোমাব। লগতে চতুৰ্থ কিস্তিৰ টকা আপোনালোকৰ সোমাব 22ৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত। পঞ্চম কিস্তিৰ টকা সোমাব 26ৰ পৰা 31 মাৰ্চৰ ভিতৰত। বন্ধুসকল, আপোনালোকে নিশ্চয় এতিয়া জানিব পাৰিছে। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে প্লিজ এতিয়া লাইক কৰিব। আৰু যদি আপুনি চেনেলটোত আজি নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে এই ভিডিঅ'টো লাইক নকৰিলে প্লিজ এতিয়া লাইক কৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। লগতে বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাব অৰুণোদয় আঁচনিৰ টকা আপোনালোকে পাইছেনে নাই।